এটা মোৰ খেলাৰ টিম হেপী ভোগালী বিহু বুলি কওঁ কিন্তু ক'ব লাগিব তলৰ পৰা ঘৰলৈ আপুনি ৰাইজ মৰ্নিং হৈ গ'ল এতিয়া হৈ গ'ল ৰেডি বিহুক লৈ ভেলাঘৰলৈকে যাবা এতিয়া মই যাওঁ চবেই তাকেলৈকে আহিব তাতে আপোনালোকক লগ পাই আছোঁ আৰু চংকুলো আছে না যাবি না চংকুলো কি ডাইৰেক্ট কথিত আমি লিখিত ক'লে অকণমান বেয়া দেখি না আমি লিখিত আমি ক'ব জানো মানে কথিতই মেইন কথিতটোই মেইন কিন্তু আমি সৰু আমি আপাৰৰ নহয় নে তেনেকুৱা আৰু ঠিক আছে গ'লক তাকেলৈকে যাওঁ যাই পেলাই তাতে লগ পাওঁ আৰু মানুহগিলাখান আহিব আৰু চাহ পানী পাব পাইছিলোঁ এই খাওঁ হয় মানুহগিলাখান বুলি নকয় আমাৰ আহি পাই গ'লোঁ ভেলাঘৰত তল আহি পেলাই এতিয়া তাৰমানে কি কৰিম এই মন্দিৰত বাবাৰ নাম লওঁ একবাৰ জীৱন দাতা আছে অলপ তেওঁৰ নাম লৈ লওঁ ঈশ্বৰ হৰ হৰ মহাদেৱ বাবা শংকৰ অ' ডেকা বিহুৰ শুভেচ্ছা থাকিল হৰ হৰ মহাদেৱ শ্ৰী শ্ৰীৰাম পিছত আগতে মহাদেৱ বাকী আছা অঁ দে মাইনিয়া লাগি আছে অ' নিয়া দিয়া 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 অ' দিয়া হেপী বিহু অ' দিয়া দা কালি বাৰু ৰাতিটো গ'লেই ভালে ভালে যি নহওক হয়নে আজি অনুভৱটো কেনে এই বঢ়িয়া আজিতো আকৌ গা চা বেয়া লগা নাই 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 এই বাপা ঐ হাঁহি এটা মাৰি দিয়া হাঁহি এটা দিয়া দে বাবুয়া বঢ়িয়া কনকা দে আৰু বাপা চাওঁ বাবা তাপলিহান কৈ তাপলিহান চাওঁ ঘূৰাই দিছোঁ নাই বুলি ক আছে নে নাই আছে বুলি ক চাওঁ তাপলিহান চাওঁ কৈয়ে চুমা এটা খাওঁ লাজ কৈছি অ' মামা যোগাৰ খানি লৈলি আকৌ ভালে লয় পৰা আছিল থকি চকি পতা হৈ গ'ল বৰ্তমান ঈশ্বৰৰ নাম লৈ মাইনে আমাৰ লাগি আছে চকী পাতি দে মানে একো নাই বঢ়িয়া ধুনীয়া অঁ দামাইটো আছে এইগিলান বিশিষ্ট ব্যক্তি বৰমা আৰু মাই বিহাৰ কিবা কৈ দি বিহুৰ শুভেচ্ছা থাকিল সকলোকে বঢ়িয়া ধুনীয়া তোক লৈও থাকিল চাওঁ তোক লৈও থাকিল দে বাপ্পা কি খবৰ বঢ়িয়া আহি যা গাইছ মোৰ গাইছ ওলাই আহি পেলাই আহি যা বৰ যোৱা ভিডিঅ'ৰ পৰা সোমাই আহো আছি না তহঁতে দুই কিবা কওঁ কি ক অঁ বৰ্ডৰ বাইক এটা লৈ ল আজি আন্ধাৰ হৈছে বুলি তই পেলাই অঁ তহঁতে পিছফালে থাক চব পিছফালে অঁ ইতিমধ্যে উৰুকা আমি শেষ কৰিলোঁ অঁ আজি মাঘ বিহু যাক আমি দুমাহী বুলি কওঁ দুমাহী আজি দুমাহী একদম মনোযোগ দি পেলাই কথা খন্তেক পিছতে শুনি লৈ ভালকৈ আমাৰ বিশেষকৈ যিটো মেজি ঘৰ বুলি কওঁ মেজি আমাৰ ভেলাঘৰ বুলি বহুতে কয় গতিকে এই মেজিটো প্ৰজ্বলন কৰা হ'ব আৰু এই মেজিৰ জুয়ে সকলোকে আনন্দ দিব পোহৰ বিলাব আৰু আমাৰ প্ৰত্যেক ৰাইজে আমাৰ ইয়াতে প্ৰত্যেক ৰাইজে নৈবেদ্য আনিছে যোগাৰ কৰিছে আৰু আমাৰ ইয়াতে নাম প্ৰসংগ হ'ব নাম প্ৰসংগ হোৱাৰ লগে লগে আমাৰ মেজিৰ ঘৰটো জ্বলোৱাৰ পিছতে হ'ব আৰু আমাৰ কি হয় জ্যেষ্ঠজনক আমাৰ যিসকলে কনিষ্ঠ আছে তেওঁলোকে সেৱা সৎকাৰ কৰিব আশীৰ্বাদ ল'ব আৰু বছৰটো শুভ কামনাৰে সকলোৱে কি কৰিব আনন্দৰে বছৰটোৰ কাৰণে নতুন বছৰৰ কাৰণে পদক্ষেপ ল'ব গতিকে আমি আশা কৰিছোঁ আমি এই বছৰৰ নিচিনা আমাৰ আগত বছৰতো আমি এনেকৈ আনন্দ উৎসৱ পালন কৰিব পাৰিম ধন্যবাদ থাকিল বহুত শুভেচ্ছা থাকিল বিহু বুলি আৰু হাঁচি না বিহু বিষয়ে কৈ বিহু হেপী বিহু কৈ দিয়ে আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল ভোগালী বিহু
আমাৰ ইয়াতে ভেলাঘৰত ৰাইজে বহি নাম কীৰ্তন কৰি চবকে সন্মান কৰি সেৱা সন্মান কৰি আমি আমাৰ বিহুৰ হেৰিটো সমাপ্ত কৰিম। বঢ়িয়া ধুনীয়া চলে আছে লুটু যা একবার ভিতরে একবার হ্যাঁ এই বড়ি তো যাস রা চাও বড়ি দিও আরে আতা কৃষ্ণ কত ফটো জীৱনত উঠলো গুচা কামত আহিব চিঙেলেঙা তামোল এটা যুদ্ধ দিও নে নালাগে দেই চিলেঙা তামোল হ'ব দেই ভগৱানে বুজি পাইছে এটা ফটা দি মায়েৰে কামত আহিব হা হৰ মহাদেৱ হ'ব দেই বাবা বছৰ দিনৰ কাৰণে চাবা আৰু মোৰনে বাছ এই আছে এই জিন আছে যেতিয়াতো যাব লাগে যাবাই লাগিব তো আৰু লটু আমি তাৰমানে এনেকুৱা মানুহ আমি বহুত আমি কিত্ৰই মানুহ এইফালে নাৰী এতিয়া মেইন বস্তু কি তই ৰিহাৰ কৈ দি চেনেলটোৰ কথা চবে মিলা প্ৰীতিটোৱে মেইন বস্তু ওটা মিউৰ বন্ধ হৈছিল মিলা প্ৰীতিটো মেইন বস্তু চবে মিলি জুলি থাকিলি ভাল লাগব হয়নে সেইটোৱে চবৰে সেইটোৱে আৰু কোনো কাৰো প্ৰতি হিংসা ভাৱ কাৰো প্ৰতি কোনো আনবা নালাগে নে ভালকৈ চলি থাকক দে বিহুৰ প্ৰতি শুভেচ্ছা থাকিল তোক লাগে বহুত বহুত কালি আছে ৰাতি কালি আছোঁ ধৰ একবাৰ মোক স্বাস্থ্য কৈছিলে নাই কালি ৰাতিটো লগ পালোঁ কিবা এটা বাইত এটা দি দি তই ধুনীয়াকৈ কিবা এটা কথা কৈ দিয়ে আৰু বিহুৰ বিষয়ে বিহু নেকি আমাৰ বহাগ বিহু কাতি বিহু ভোগালী বিহু গতিকে আমি বহাগ বিহুত ৰং ধেমালি কৰোঁ যদিও এনেকৈ লগে ভাগে খোৱা নাযায় অসমীয়া বুলি এনে এটা ভাতিলে নহ'ব এই যদি আমি ভোগালী বিহুটো ৰাখোঁ আমাৰ অসমীয়াৰ অস্তিত্বটো কি থাকিব যদি বিহু নাপাতো আমাৰ অস্তিত্ব কি থাকিব কি থাকিব নাই এতিয়া আমাৰ কৃষি ভিত্তিক উৎসৱ কৃষিভিত্তিক গতিকে মানুহে কষ্ট কৰি যি মুঠা পায় গতিকে লগে ভাগে এসাঁজ খায় এইটো এটা জীৱনৰ এটা সাৰ্থকতা অনুভৱ কৰে সেইটোৱে মেইন বস্তু এইটো বস্তু যোনে পাইছে সিহে জানে সেইটো যিবিলাকে পোৱা নাই তেওঁ এইবিলাক অনুভৱ কৰিব নোৱাৰে আমিতো আজি ধৰ আমি মোৰ ধৰ এতিয়া লাহেকে 1 কৰি 10 হ'ব 30 হ'ব আৰু 30 হ'লে মইতো পায়ে আছো কিমান বছৰ কিন্তু এই বস্তুটো যেতিয়া ধাপকে নোহোৱা হৈ যায় মই বহুত কষ্ট পাম হয়নে এতিয়া তহঁততো এতিয়া কিমান বছৰ আগৰ পৰাই পাই আছে এতিয়া সৰু চলিলে গম নাপায় না সেই সিহঁতক দেখুৱাব লাগিলে আমি অলপ কৰিব লাগিব আমি ওলাই গ'লো আমাৰ চলিকেইটা মানে ওলাই নাহে না চলিগিলা সময় আধুনিক সময় নাপায় সময়ো নাপাওঁ আজি চবে কামে কৰ্ম যাব লাগিব দিয়া পিছত আৰু আমি অলপ লগ পাই আছোঁ বাবা হৰিবল 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 দেখ বছৰটোৰ পৰা বছৰটোক লাগি গুচি গ'ল আমাৰ ৰাইজৰ আলোচনা বিলোচনাগিলাখন হৈ গ'ল যিহেতু এতিয়া ভাত অলপ ঘৰত খাব লাগিব ৰাতিয়ে খাৱা ৰাতিৰ পৰা আৰু খাৱাই নাই তেনেক লাগি চবে বুট চুট খাই আছোঁ সন্ধাই দুইষাৰ কৈ দি চেনেলটো আমাৰ নতুন চেনেল হয় সবে ছাবস্ক্ৰাইব কৰিব আৰু শুভেচ্ছা থাকিল জনাক আগুৱাই যাওক অনগা যাবি ঘৰত একবাৰ দে এতিয়া যাওঁ দে ঘৰক লাগি যাওঁ ভাত চাত এতিয়া খাই লওঁ দেবেন আছা ভালে দে মুঠতে প্ৰসাদটো খাই লৈ আহিলে এতিয়া ঘৰত যাম জলপান দে আহিবি দে দেখ চব আহি গ'ল এতিয়া ঘৰক লাগি যাই লওঁ তাৰে পিছত ঘৰৰ পৰা বল পা দে আহিবি কালি আমাৰ উৰুকা গ'ল আজি আমাৰ বিহু প্ৰথম বিহু এই প্ৰথম বিহুত আমি সকলোৱে তাৰমানে পথাৰৰ মাজত আহি ইয়াতে ধৰ্মপুজি বুলি কয় কেমেৰামেন অকণমান দেখাই দিব এইটো ধৰ্মপুজি এই ধৰ্মপুজিত আমাৰ ইয়াত কীৰ্তন ঘোষা নাম
এইবিলাক অকণমান দেৰিকৈ আমাৰ অনুষ্ঠিত হ'ব। লগতে ইয়াত অকল মানে আমাৰ বুট বা হেৰি নাই, তাত পিঠাও আছে, লাড়ু আছে, সকলো বিহুৰ আইটেম পোৱা যায়, বুজিছে নাই? লগতে আমাৰ চাওক, এইটো হৈছে আমাৰ ডাঙৰ মেজি। এই ডাঙৰ মেজিটো আপোনাৰ কিছুমানে আমাৰ ৰাতিপুৱাই জ্বলাই দিয়ে, কিন্তু আমি এইটো গধূলি দিওঁ সৌন্দৰ্যৰ কাৰণে, পোহৰটো অকণমান বেছি পাই যায় সেইটোৰ কাৰণে। লগতে চাওক ৰাইজ, ইয়াত আমাৰ এটা ঐতিহ্যৰ পৰা এটা আমাৰ নিয়ম চলি আহি আছে। ইয়াতে মানে কি সৰুৱে ডাঙৰক সেৱা কৰে, আশীৰ্বাদ লয়। সেইখিনি আমি দেখাম, কি? সেইখিনি আমি দেখাম। আমাৰ কৃষ্ণ কৃষ্ণ হৰি